ক'ৰবাত ফুৰিব যোৱাৰ আগত যিটো এক্সাইটমেণ্ট থাকে সেইটো একেদিন আমাৰ মাজত হৈ আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু এনাদাৰ মিনি ব্লগ। আজি হ'ল 100 days 100 ব্লগ চেলেঞ্জৰ ডে 12। গাইজ, আমি দুটা গৈ আছো এপ্ৰক্স 3000 কিলোমিটাৰ এটা ৰাইডত। এইফালে মোৰ ৰাইডিং জেকেটটো ওলালো, বাট প্ৰব্লেম এটা হ'ল, গোটেই প্ৰটেক্টৰ কেইটা বেয়া হৈ থাকিলে। তাৰপিছত জেকেটটো লৈ গ'লো ধুবলৈ ইউক্লিনত। তাত কিন্তু মজাকে ধুৱে। এইফালে দোকানত আহি চাইছো আমাৰ পাৰ্চেল কেইটামানো আহিলে। পাহাৰত গৈ আছো, চ' তাত কিবা কিবি বনাই খাম ন, তো এইকাৰণে আনিলো খোৱা বনোৱা বৰ্তন আৰু এটা মিনি বাৰ্ণাৰ। তাৰপিছত সুমন ভাইৰ পৰা ললো এটা মিনি চিলিণ্ডাৰ, আৰু তাৰপিছত গ'লো বাইকটো অলপ চাৰ্ভিচিং কৰিবলৈ বাপিদাৰ তাত। এইফালে দাদা কৈ আছে মোৰ দোকানটো অলপ ভাইৰেল কৰি দে, চ' চবকে কৈছো সঁচাকে বহুত ভাল চাৰ্ভিচিং কৰে ইয়াত। লৈ যান এক্সিছ বেংকৰ ওচৰত দোকানটো আছে। তাৰপিছত গ'লো কিক ষ্টাৰ্টত, তাত গৈ লাকিলি পাই গ'লো দেই জেকেটৰ গাৰ্ড কেইটা। সেইটো লৈ গ'লো স্মাৰ্ট বজাৰ, তাৰ পৰা ৰাস্তাত খাবলৈ কিবা কিবি ললো। তাৰ পৰা আহি গোটেই ৰাইডিং ইকুইপমেন্ট কেইটা ৰেডি কৰি ললো। এইফালে আকৌ গোপৰৰ বেটাৰী এটা বেয়া হৈ থাকিলে। যোৱাৰ আগত যে কি হৈ আছে মোৰ লগত, আৰু এইটো আহিলে জেকেটৰ লগত মেচিং গ্লাভছ। চ' কেনেকে পালে ভিডিঅ'টো কমেন্ট কৰিব। চ' ক'ত গৈ আছো নেক্সট জানিবৰ কাৰণে ফ'ল' কৰি ল'ব। আজিলৈ আহিছো, ৰাধে ৰাধে।